দেৰি হৈছে উঠ সোনকালে পাবগে লাগে ঐ বল 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 এই ইহঁত দুটা সদায় সদায় ইমান ষ্টাইলত ফুলি গৈ থাকেও খুৰী এই যিটো ষ্টাইলত এহে দুটা গৈছে যেন কিবা ডাঙৰ চাকৰি পালে নেকি বুজিছে ডাঙৰ চাকৰি পালে যেন পাইছোঁ এইকেইদিন সিহঁতক এইফালে সদায় গৈ থকাই দেখিছোঁ কিবা ডাঙৰ চাকৰি পালে নেকি অঁ হ'বও পাৰে আছোঁ আৰু দে হ'ব দে ৰখচোন মই তোক অলপ পিছত ফোন কৰি আছোঁ ৰখ ঐ তহঁতে আজিকালি ইমান ধুনীয়াকৈ সাজি কৰি ক'লে যাওঁ সদায় সদায় বিজনেছ বুজিছ বিজনেছ বিজনেছ ঐ কিহৰ বিজনেছ ঐ পিছত গম পাবি যাওঁ দে ঐ যাওঁ দে দেৰি হৈছে ঐ ব'ল ব'ল চাওমিন পাম নেকি ব'লাচোন কুকিংকে বৰ ভোক লাগিছে মোৰো ভোক লাগিছে ব'লা ব'লা তেন্তে কুকিংকে দাদা অলপ শুনকচোন শুনাকচোন চাওমিন হ'ব নেকি দাদা মই ম'ম'হে খাম ম'ম' খাবা ঠিক আছে চাওমিন আৰু ম'ম' হ'ব নেকি দাদা বাইদেউ চাওমিন আৰু ম'ম' ন এই কি চাওঁ চিকেন চাওঁ নে ভেজিটেবল চাওঁ নে বাইদেউ চাহ খাব ন মই কৈ আছোঁ নহয় ৰ বাইদেউ কি চাওঁ মই কৈ আছোঁ নহয় ৰ মই কৈ আছোঁ চব ব'লা যাওঁ দে নাখাওঁ হা ব'লা ব'লা চাওমিন খোৱা খোৱা এতিয়া কিমান খোৱা বল 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 খাব লাগিব বল মই পানী আনোগৈ তই বাচনকেইটা ধুগে যা আজি মই নুধো নেকি তই ধুকে যা তাল মাৰিব নালাগে আজি তোৰ ধোৱা তাল মই পানী আনোগৈ যা বাচন ধুগে এই পানী ল এই তই ভাতটো বহাই দে মই বজাৰ কৰিলোঁ যা যা যা
বাকীখিনি মই কৰিম তই জালিকেইটা তিয়াই দেখিছোন যা ঐ মূৰ্খ ঐ ভাত যে পেলপেলীয়া কৰি পেলালে গোটেই গাল এই খোপা এতিয়া কাক খোৱাবি কচোন ঐ ৰ কিবা এটা কৰিব লাগিব ৰ কিবা এটা বুদ্ধি উলিয়াম ৰ যি ক কৈ থাক মই যাওঁ 20 টকা ফুল ভাত আহক 20 টকা ভাত 20 টকা ভাত আহক ফুল ভাত 20 টকাত ফুল ভাত আহক পেলপেলীয়া ভাত গাল বনাই সি 20 টকাত ফুল ভাত চিৰিবলৈ আহিছে এই মই দিম নহয় যাম মই আনিম নহয় কাষ্টমাৰ 20 টকাত ফুল ভাত খুৱাই পেলাই তই হোটেল চলাবলৈ আহিছ হ'ব যা মই যা আহক 20 টকাত ফুল ভাত আহক বিশ টকাত ফুল ভাত হে এই বল আজি ভালকে দবাই দিওঁ হা দাদা ভাত খাব আহক ফুল ভাত খাই ল'ব আহক 20 টকাত ফুল ভাত নে একদম ফুল পেট ভৰাই খাব পাৰিব আহক এই মানুহ পাই গ'লো গোটেই ভাত চেল কৰাই দিম বল আৰে বল পাপৰ এখন লৈ আছোন ঐ একোবা দালি নে পানী কি দিছে হে খালি পানীয়ে হৈ আছে দেখোন দাদা মাতিছিলে নেকি একোবা কি বনাইছ সংসাৰ পানী এই আমলেট আছে নহয় আমলেট দিম নেকি আমলেট আমলেট এটা লৈ আহা যোৱা ঠিক আছে যোৱা এই গেলা কণীটো তোক মই কালি পেলাই দিবলৈ দিয়া নাছিলোঁ এই পেলাই দিম যা তই পানী নাই পানী অকণ আনগে যা তই নবনাবি কিন্তু নবনা 5 টকা কণী পেলাই দিম যা গেলা কণীটোকে বনালে নেকি ই আজি পিতন খোৱাবই যেন পাওঁ কাষ্টমাৰ ভাত গুনাইছে দেখোন কৰা কণীটো গুনাইছে দেখোন গেলা কণী দিছা নেকি কৰা ভাইটি দাদা কিবা কৈছিলে নেকি কণীটো গুনাইছে দেখোন নহয় দাদা একদম ধুনীয়া মই ৰাতিপুৱা খাই আনিছোঁ ফ্ৰেছ কণী একদম হেই ঐ তই আকৌ মোক এনেকৈ টানি আনিলি কি টানি আনিলি কিয়
তোক মই যাওঁতে কৈছো না নাই গেলা কণীটো নবনাবি বুলি একো নহয় অ' কি একো নহয় এই কাষ্টমাৰ মাৰটো তই খাবি নে মই খাম হা অ' ভাইটি ভাত অলপ লৈ আছোন ঐ যা বেপাৰীক ক'বা ভাত দিয় যে কেইটা 3বাৰ খুজিলে এতিয়ালৈকে ইফালে চৌত ভাত নাই চৌ উদং ক'পা দিবি এতিয়া যা ক'পা দিয় যে কেইটা এই আমাৰ ওচৰৰ ৰূপালী বাইদেউ ওচৰলৈ যাওঁ ৰ তাত পাই যাম ভাত যা তই যি কৰ কৈ থাক হ'ব তই টেনশ্যন নল'বি মই কৈ আছোঁ যা যা তই কি কৰ কৰ এই ৰূপালী বাইদেউ ৰ'ব এই ৰ'ব ভাতকেইটা দিয়ক কি কোৱা এই ৰাক্ষস কেইটামানক মাতি আনিলোঁ হোটেললৈ গোটেই ভাত খাই শেষ কৰি পেলালে বুজিছে দুপৰীয়া খুৰাক দিবলৈ ধৰিছিলোঁ ভাতকেইটা হ'ব যোৱা বনাই দিম হ'ব দিয়ক মই বনাই দি দিম দিয়ক পিছত নালাগে, তই বেয়া যোৱা। নাপাব দেই এই ভাইটি এই ভাত লৈ আহা হে ঐ এই ৰাক্ষসকেইটাক যেনে তেনে খেলিলোঁ বুজিছ পালি এতিয়া গম 20 টকা ভাত চিঞৰি মাতি আনিছিল হা হা পালি এতিয়া গম এই যে কেটেঙাটো দেখিছিলি অঁ হয়তো দেখা যায় কেটেঙা 3বাৰ খুজিছে 3বাৰ এই আকৌ এবাৰ দিলোঁ হা ইয়াত ৰাক্ষস ইছ ঐ এই হোটেল তেহেলে যাব যেন পাইছোঁ বুজিছ এই আমাৰ দ্বাৰা নহ'ব আৰু এইবিলাক আমি খেতিতে ধৰোঁগৈ ব'ল কথাটো তই বেয়া ভবা নাই কৈছোঁ সেই আমাৰ জীৱন কাইদো আৰু তোৰ সেই বিনোদ কাইটি অঁ তেওঁলোক দুজন দেখোন তেনেকেই স্বাৱলম্বী হৈছে আমিওতো পাৰিম তেনেকে স্বাৱলম্বী হ'ব পাৰিম আমিও পাৰিম আমিও ধনী হ'ব পাৰিম পাৰিম এই শুনিছোঁ সিদিনাখন গাড়ী এখনো লৈছে জীৱন কাইদো ময়ো শুনিছোঁ অঁ গতিকে আমি খেতিতে ধৰোঁগৈ ব'ল এই তাতে লাভ হ'ব ব'ল হয় দে ধান খেতি মৰাপাতৰ খেতি সৰিয়হৰ খেতি এইবিলাক কৰি আমি স্বাৱলম্বী হ'ব পাৰিম ব'ল হয় দে আৰু এনেই আমি অসমীয়াই যদি খেতি নকৰোঁ কৰিবনো কোনে তাকে ব'ল এইবিলাক বাদ দিওঁ ইয়াৰ দ্বাৰা নহ'ব ব'ল